প্ৰাক্তন পৰ্ণ ষ্টাৰ ৰেলিল ব্লেকে গ্ৰহণ কৰিলে ইছলাম অশ্লীল ছবি জগত এৰি ইছলাম গ্ৰহণ পৰ্ণ ষ্টাৰগৰাকীৰ আল্লাহে কেতিয়া কাক সঠিক পথ প্ৰদৰ্শন কৰে সেয়া কোনেও নাজানে ৰমজান মাহত ৰেলিল ব্লেকৰ ইছলাম গ্ৰহণ বিশ্বজুৰি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে এবাৰ চাবলৈ সুবিধা কৰি দিয়ক প্ৰাক্তন পৰ্ণ ষ্টাৰ গৰাকীয়ে ইছলাম গ্ৰহণ কৰি শান্তিৰ সন্ধান আৰু নতুন বিশ্বাসৰ পথত আগবাঢ়িছে খ্যাতি ধন সম্পদ আৰু বিপুল সংখ্যক অনুৰাগী থাকিলেও ৰেলিল ব্লেকে সদায় এক মানসিক অশান্তি অনুভৱ কৰিছিল পূৰ্বতে দিয়া সাক্ষাৎকাৰসমূহত তেওঁ কৈছিল যে জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি তেওঁ সদায় আত্ম অনুসন্ধান কৰি আহিছে কিন্তু মালয়েছিয়া ভ্ৰমণৰ পিছৰে পৰা তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰে মালয়েছিয়াত থকা অৱস্থাত ৰেলিল ব্লেকে তেওঁৰ এজন পুৰণি বন্ধুক লগ পায় যিজনে ইতিমধ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল জীৱন ধৰ্ম আৰু আধ্যাত্মিক শান্তি সম্পৰ্কে হোৱা গভীৰ আলোচনাই পৰ্ণ ষ্টাৰ গৰাকীক ইছলামৰ প্ৰতি আকৰ্ষিত কৰি তোলে বিশেষকৈ ইছলাম ধৰ্মই দিয়া ধৈৰ্য শান্তি আৰু সৃষ্টিকৰ্তাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক গঢ়াৰ শিক্ষাই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলায় Assalamualaikum everybody. So since the beginning of Ramadan, people has been commenting about me sinning before. তেওঁৰ বন্ধুৱে তেওঁক এখন মছজিদ ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনায় মছজিদৰ ভিতৰত প্ৰৱেশ কৰিয়েই উপাসকৰ গভীৰ প্ৰাৰ্থনাৰ দৃশ্য দেখি তেওঁ অভিভূত হৈ পৰে I am putting my pure intention to Allah, so do not worry about me. Please focus your life. Please focus on your Ramadan good deeds. So do not worry. তেওঁৰ মতে সেই মুহূৰ্তটো তেওঁৰ বাবে অত্যন্ত শান্তিপূৰ্ণ আৰু অবৰ্ণনীয় অনুভৱ আছিল যি তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল এই অভিজ্ঞতাই তেওঁৰ অন্তৰত নতুন বিশ্বাসৰ বীজ ৰোপণ কৰে পৰৱৰ্তী সময়ত তেওঁ ইছলাম সম্পৰ্কে অধিক জানিবলৈ আগ্ৰহী হয় আৰু তেওঁ ইছলামৰ পবিত্ৰ গ্ৰন্থ কুৰআন অধ্যয়ন কৰে ইছলামৰ মূল্যবোধ আৰু নীতি শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ প্ৰাক্তন পৰ্ণ ষ্টাৰ গৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে I am fasting first of all, and then what Islam told me is what matters. The only thing which matter is the intention between me and God, you and God. তেওঁৰ এই আধ্যাত্মিক পৰিৱৰ্তনে বহুতকে আচৰিত কৰি তুলিছে Or if my sin is forgiven or not, it's not matter to you. It doesn't matter if my sin is forgiven or not, if I'm going to the good place or not. It's not your matter. তেওঁৰ এই সিদ্ধান্তই প্ৰমাণ কৰে যে আত্মাৰ শান্তি বিশ্বাস আৰু মুক্তিৰ পথ সকলোৰে বাবে মুক্ত ৰেলিল ব্লেকৰ এই আধ্যাত্মিক পৰিৱৰ্তন এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে তেওঁৰ এই সিদ্ধান্তই প্ৰমাণ কৰে যে আত্মিক শান্তি বিচাৰি মানুহে কেতিয়াবা জীৱনক এক সম্পূৰ্ণ নতুন দিশলৈ লৈ যাব পাৰে I am putting my pure intention to Allah, so do not worry about me. Please focus your life. Please focus on your Ramadan good deeds. এই সন্দৰ্ভত কমেণ্টত জনাওক আপোনাৰ মতামত Thank you so much. Ramadan Mubarak.